নমস্কাৰ আজি আমি কথা পাতিম এটা নতুন কন্টেন্টৰ ওপৰত আৰু কন্টেন্ট সম্পৰ্কে আপোনালোকে অৱগত হৈছে কন্টেন্টটো হৈছে যে আৰম্ভণি আৰু শেষ গতিকে আহক ভিডিঅটো আৰম্ভ কৰোঁ আমি সকলোৱে জানো যে পৃথিৱীৰ প্ৰতিটো বস্তু তথা ঘটনাৰ আৰম্ভণি আৰু শেষ আছে আৰু সেই আৰম্ভণিবোৰ আমি নজনাকৈ আৰম্ভ হয় আৰু শেষবোৰ কিন্তু আমাৰ দ্বাৰাই শেষ হ'ব গতিকে শেষ নকৰাকৈ কোনো এটা সম্পৰ্ক তথা ঘটনা আমি নতুনকৈ সৃষ্টি কৰিব নোৱাৰোঁ বা তাক আমি সমস্যাটো সমাধানো কৰিব নোৱাৰোঁ গতিকে সদায় মনত ৰাখিব কিবা এটা বস্তু যদি আপুনি ষ্টাৰ্ট কৰিব বিচাৰে আৰু সেই ষ্টাৰ্টটো যিকোনো হ'ব পাৰে আপোনাৰ পঢ়াৰ ক্ষেত্ৰত হ'ব পাৰে আপোনাৰ কেৰিয়াৰ ৰিলেটেড হ'ব পাৰে যিকোনো সম্পৰ্কৰ ক্ষেত্ৰতো হেয়া হ'ব পাৰে গতিকে এটা নতুন আৰম্ভ কৰাৰ সময়ত আমি সদায় পুৰণাবোৰ শেষ কৰিব লাগিব শেষ কৰিহে আমি নতুনটো আদৰি ল'ব লাগিব আৰু সেয়েহে হয়তো মানুহে এইটো কথা বুজি নোপোৱাৰ বাবে বহু চেষ্টা কৰাৰ পিছতো মানুহে ছাকচেছ নাপায় মানুহে ঠিকই নতুনকৈ আৰম্ভ কৰিব কিন্তু পুৰণা যিটো আমাৰ অভ্যাস পুৰণা যিটো আমাৰ হেবিট যিবিলাক হেবিটে আমাক এফেক্ট কৰিছে আমাৰ নতুন এটা আৰম্ভ কৰা গতিকে সেইটো বস্তুৰ কাৰণে আমি বহুত চেষ্টা কৰাৰ পিছত আমি ছাকচেছ নাপাওঁ গতিকে মূল অৰ্থটো হৈছে যে মানুহে নতুনকৈ কিবা এটা আৰম্ভ কৰাৰ আগত আমি পুৰণাবোৰ শেষ কৰিব লাগিব শেষৰ দ্বাৰাহে নতুনবোৰ আৰম্ভ গতিকে মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শুনি ভাল পালে আৰু এটা ৰিকুৱেষ্ট আছিল যে আপোনালোকৰ মনত আহি থকা বিভিন্ন বিষয় সম্পৰ্কে যদি আলোচনা হোৱাটো বিচাৰে বা ভিডিঅ' আকাৰে অহাটো বিচাৰে তেন্তে আপোনালোকে কমেণ্টত মেনশ্যন কৰিব পাৰে আৰু সেই কমেণ্টৰ পৰা মই বিভিন্ন বিষয়বোৰ লৈ ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ আগবঢ়াই দিম ধন্যবাদ